রহস্য শক্তি আর শরীরত উত্তপ্ত তুমি চাই লাভ কৰিছো কাৰণ আমাৰ এই অনন্ত পৰিবেশ আৰু অদ্ভুত ৰণকৌশল আজিলৈকে ক'তো প্ৰকাশ কৰিবলৈ সুবিধা নাপালো। সেয়েহে যুদ্ধৰ অবিহনে যেন সকলো অসাৰ কালৰ ফুটত হয়তো এদিন সকলো নাশ হৈ যাব পাৰে। সঁচা কথা দাদা, মোৰো মনে এতিয়া মাথো ৰণ ৰণ তথা উপযুক্তবে। সেয়েহে দাদা মই এটা গুৰুত্বপূৰ্ণ কথা কৰিছো চিন্তা। আপোনাৰ অনুমতি পালে প্ৰকাশ কৰিব পাৰো। মুক্ত কণ্ঠেৰে ভৰ প্ৰকাশ আনন্দ মনেৰে বিশ্ব অনুমতি সম্মতিপত্রে একে অতি দিগ্বিজয় আরম্ভ করিব খুঁজু। দুর্জয় বাহুবলে বাহুবলে নর নর বাদর সকলকে পরাস্ত করি আপনাকে চক্রবর্তী রজা পাতু সেনাপতি হই দেশৰ শান্তি শৃংখলা ৰক্ষা কৰিব বিচাৰে। তোক অকলৈ ৰণলৈ পঠিয়াই মই নিশ্চিন্ত হৈ থাকিব নোৱাৰিম। সেয়েহে আমিতো ভাই মিলি যদি যুদ্ধৰ অভিযান আৰম্ভ কৰোঁ। তেন্তে আমাকে জিনোতাবির নহবাই ভক্তের পরিচয় দেই দিগ্বিজয় করু।